হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালেই চাগে? মোৰো ভাল। আজি লক্ষী পূৰ্ণিমা আৰু দুৰ্গা পূজাৰ পিছতেই লক্ষী পূৰ্ণিমা পৰে। সকলোৱে জানেই লক্ষী পূৰ্ণিমা সকলোৰে ঘৰত খুব উলহ মালহে পালন কৰা হয়। আমাৰ ঘৰতো য'ত কৰোণাস্তি চেষ্টা কৰিছোঁ, যেনেকৈ পাৰোঁ কিঞ্চিতমান আয়োজন কৰিছোঁ। গতিকে সেই আয়োজনখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ ল'ৰাই ৰংগলী বনোৱাত ব্যস্ত হৈ আছে। পাৰিছে বনাব? ভাল লাগিছে বনাই? মই বনোৱা দেখি সিও বনাবলৈ ল'লে। আৰু এয়া শাহুমা, এয়া গোসাঁই ঘৰত প্ৰসাদৰ কাম কৰিছে আৰু কাৰণ সোনকালেই সন্ধিয়া হয়, সেইকাৰণে প্ৰসাদৰ আয়োজন কৰি আছে। তেতিয়াহ'লে আহক ভিডিঅ'টোত আজি আমি কি কৰোঁ আপোনালোকক দেখুৱাই যাম। এয়া আমাৰ মা ৰংগলী বনাই আছে। মা কি ক'ব আৰু, মোক ৰংগলীয়ে বনাব নিদিয়ে, মায়ে বনাই আছে খালি। আলিটো চাগে মই বনাবই নাপাম, মায়ে বনাই থাকিব। বাপেক পুতেক দুইটাই একদম কাৰেণ্টৰ কামত লাগি আছে আৰু ৰেডি হ'লোঁ। আৰু এতিয়া আহক আমাৰ পূজা কেনেকৈ প্ৰস্তুতি চলাইছোঁ আৰু পূজা ভাগ শেষলৈকে কি কি কৰিছোঁ আপোনালোকক দেখুৱাই যাম। আহক তেনেহ'লে বন্ধু বান্ধৱীসকল। বিনীত সদাচাৰী মৃত গহী জ্ঞানশীল যিটো পঞ্চ ইন্দ্ৰিয় ৰজনী। বাহিৰৰখিনি কৰি আজৰি হ'লোঁ আৰু এতিয়া শাহুমাই গোসাঁই ঘৰত লক্ষী চৰিত্ৰ পাঠ কৰি আছে। সকলোৱে জানে লক্ষী পূজাৰ দিনা এই পুথিপাঠ পাঠ কৰা আৰু শ্ৰৱণ কৰা শুনা খুব ভাল। গতিকে সকলোৱে শুনিব লাগে আৰু আমাৰো শাহুমাই পাঠ কৰি গৈছে আৰু আমি শুনি গৈছোঁ। ভাঙি
কৰিলো তোমাৰ মোৰ কথা সমুদায় অপৰাধ ক্ষমি তুজু পাৱে দিয়া ঠাই তুজু পদ সেৱা কথা কহিলো বিবৰি বিষ্ণু বোলে আৰু কিছু কহিও সুন্দৰী লক্ষ্মী গোদতী আৰু প্ৰভু পুনা নাৰায়ণ আকাশৰ তৰা যিটো শাহুমাই পুথি সামৰিলে আৰু আমি সেৱা শুশ্ৰূষা কৰিলোঁ কৰি এতিয়া এয়া ভগৱানৰ ওচৰত প্ৰসাদ আগবঢ়াইছে আৰু আমিও খাম এতিয়া। কৃষ্ণ প্ৰভু কৃষ্ণ 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 খাই আছে দেই। কেনেকুৱা হৈছে? ভাল হৈছে নাই খাবলৈ? সি তাকে লাজ লাগিছে হাঁহি একেবাৰে চাহ একো নহয় দে কি নহয় চালে একে চবকে দি এতিয়া আমি শাহু বোৱাৰীয়ে লৈছোঁ খাবলৈ আৰু আছে মানুহ আহিলে আৰু আছে এয়া আমি লৈছোঁ এয়া পূজাৰ প্ৰসাদ এয়া চিৰা লক্ষী পূজা স্পেচিয়েল চিৰা জেলেপি নাৰিকলৰ লাড়ু তেনেহ'লে আমি খাই লওঁ এতিয়া। তেনেহ'লে বন্ধু বান্ধৱীসকল আমাৰ পূজা প্ৰায় শেষ হৈছে দুই এজন আহিলে আৰু তেওঁলোকক পূজাৰ প্ৰসাদ দিলোঁ আমিও খালোঁ খাই এতিয়া আকৌ ৰাতিৰ সাজৰ বাবে যোগাৰ কৰোঁ। আজি ৰুটি খাম প্ৰত্যেক দিনা লক্ষী পূজাত আমি ৰুটিয়ে খাওঁ আৰু লগত কিবা কিবি খাম আৰু গতিকে মোৰ ব্লগটো চাই কেনে পালে জনাব আৰু যদি ভাল লাগিছে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। তেনেহ'লে আজিলৈ আহিছোঁ শুভৰাত্ৰি সকলোলৈকে লক্ষী পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ মায়ে সকলোৰে সুখ আনক আৰু সকলোৰে ঘৰখন যাতে ধন সম্পত্তিৰে ভৰি পৰক তাৰেই কামনা কৰিছোঁ। শুভৰাত্ৰি বাই বাই।